শ্ৰী পূৰ্ণকান্তি ৰাজখোৱা। এতিয়া আপোনালোকৰ যে আজি যে এই যে উৎসৱ যে ইমান ধুনীয়া আৰু কেইদিনমান আছে বিহু আৰু বেছি নাই বিহুলৈ বেছি নাই। আপোনাৰ দোকানত কি পোৱা যায়? মোৰ দোকানত মাহৰ গুড়া হেৰি পিঠা তিল পিঠা বা নাৰিকল পিঠা আচাৰ মানে বিভিন্ন ধৰণৰ বস্তু চাহ চাবোন মানে আপোনাৰ কি কি মানে নিজে বনোৱা বস্তু কি কি আছে? নিজে বনোৱা বস্তু চব নিজে বনোৱা চাবোন এইটো ঘৰত বনোৱা। চাবোনটো কেনেকৈ বনালে? আৰু চব মেৰেজ লাগিব আৰু সেইখিনি ধৰি লওক পগাই পেলাই খাজ আছে এনেকুৱা খাজত থৈ দিব লাগে আৰু তেতিয়া হয় তাতে গ্লিচাইন দিব লাগে আৰু গোলাপ জল এনেকৈ দিব লাগে আৰু স্কিনৰ কাৰণে যিটো ভাল আৰু বিনু বাচ্চা। আপোনাৰ ঘৰ ক'ত? এই কাকিতে 1 নম্বৰ কাকি। 1 নম্বৰ কাকি। যিহেতু যদি কোনোবা আপোনাৰ এই নিজে বনোৱা বস্তু নিবলগীয়া হয় তেনে আপোনালোকৰ যোগাযোগ কেনেকৈ কৰিব? আমি আৰু আহি অৰ্ডাৰ দিলে হ'ল। আমাৰ ফোনৰ নাম্বাৰ আছে, আমি কণ্টেক্ট কৰোঁ, সেই অনুপাতে নিয়ে আহি আৰু আপোনাৰ নম্বৰটো কওকচোন। 9678345347। আমি এইটোত যোগাযোগ কৰিলে আমি দিম। আমি অৰ্ডাৰো লওঁ তিলপিঠা পকা মিঠৈ নাৰিকল লাড়ু হওক আৰু এয়া ভাপত দিয়া পিঠা আমি হেৰি কৰোঁ তৈয়াৰ কৰোঁ ঘৰতে। গতিকে কাৰোবাক লাগিলে যোগাযোগ কৰিলে হ'লেই যিকোনো পিঠা সামগ্ৰী বস্তু আমি ঘৰতে বনাওঁ যিহেতুকে। গতিকে আপোনালোকে যোগাযোগ কৰিলে আমাক পাব। কোনো উৎসৱ নহয় মানে ঘৰত কাৰোবাক দৰকাৰ হ'লেও উৎসৱ পাৰ্বণত দৰকাৰ হ'লেও আমাৰ লগত যোগাযোগ কৰিলে আমি অৰ্ডাৰ লওঁ। আগৰ পৰা কৰি আছোঁ আৰু কি হ'ল আৰু বনাই আছোঁ। আমাৰ খন্তেক সময়ৰ ভিতৰতে নামসমূহ কুইজ প্ৰতিযোগিতাৰ আগে আগে আমি এটি জিকিৰৰ দল আমন্ত্ৰণ কৰি আনিছিলোঁ। সকলৰ জিকিৰটো পৰিৱেশন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মই অনলাইনত মানে দুটা আছে পঠাব লাগে লেখাটো। কি বস্তু যিটো ছামাৰ অলিম্পিক হ'বলৈ গৈ আছে কোন স্থানত হ'ব? লুইতপৰীয়া দললৈ পোনপটীয়া প্ৰশ্ন। 2024 চনত হ'বলগীয়া অলিম্পিক খেলখন কোন? চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলৰ নাম মই ঘোষণা কৰোঁ। কৃষ্ণমণি হীৰা, মৃগাং কিশোৰ বৰা, তেজস্বিনী বৰা আৰু দলি বৰা। আৰু যদি কোনো ইচ্ছুক প্ৰতিযোগী আছে তেনেহ'লে দীক্ষু বৰা, হাসনা হানাৰ আমিতো সব পাৰোঁ বনাব। এইটো কি তিল আমিতো সব পাৰোঁ বনাব। চব আমাৰ দোকানে
জুই কাষতে আপোনালোকৰ যে দোকানত বহুত বিভিন্ন ধৰণৰ বহুতো মানে খোৱা বস্তু পিঠা দেখা পাইছে আপুনি নিজে বনোৱা নে নিজে বনোৱা মানে এই যে পিঠাটো আপুনি কেনেকৈ বনাবলগীয়া হয় ঢেঁকীত পিঠাগুড়িটো খুন্দিব লাগিব চাউলটো 1 ঘণ্টা তিয়াই থ'ব লাগিব পিঠাগুড়ি খুন্দি তাৰপিছত নাৰিকল দিব লাগিব ঘিউ দিব লাগিব তাৰপিছত জলপানৰ পেকেটটো কিমান ঘিউ দিব লাগিব তাৰপিছত ইলাচি দিম অকণ সোৱাদ লগাকৈ বনাইছোঁ এতিয়া যিমান পিঠা চাউল আপোনাৰ নিজৰ ঘৰতে বনোৱা মানে কি চাউল দিব লাগে বৰা চাউল আছে কোমল চাউল আছে তাৰপিছত গয়া ধানৰ চাউল আছে মানে এতিয়া যে আপুনি যোনটো পিঠা বনাইছে এটা পিঠা মানে বনাওঁতে কিমান সময় লাগে 1 মিনিটো নালাগে 1 মিনিট নালাগে কিমান টকা 10 টকা 10 টকা আপোনাৰ দোকানত যে দেখা পাইছে এইটো কি বস্তু গাখীৰ টেকেলি আৰু কি বস্তু আছে আপোনাৰ দোকানত গাখীৰ টেকেলি আছে মুড়ি লাডু আছে মিঠৈ লাডু আছে তিলৰ লাডু আছে চিৰা লাডু তাৰপিছত আছে চাপৰ পিঠা তিল পিঠা মাহৰ গুড়া বেহুৱা আচাৰ কলৰ চিপছ বনাইছোঁ নিজে বনোৱা